মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মানৱ বন্দনা নামৰ কবিতাটো বুজাবলৈ লৈছোঁ। তোমালোক আটাই শুনিবা। এই মানৱ বন্দনা কবিতাটো কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ এটা সাৰ্থক ৰোমান্টিক কবিতা বুলি ক'ব পাৰি। কবিতাটোৰ মাজেদি উদাৰ মানৱতাবাদৰ এক সুন্দৰ প্ৰকাশ ঘটিছে আৰু এই কবিতাটোত যি উদাৰ মানৱতাবাদৰ প্ৰকাশ ঘটিছে তাৰ পৰাই গম পোৱা যায় যে কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ সেৱাৰ যি মনোভাৱ কিমান গভীৰ তাকে আমি কবিতাটোৰ মাজে বুজিব পাৰোঁ। ইয়াত কবিয়ে দেখুৱাইছে যে মানুহৰ পাৰস্পৰিক যি মৰম চেনেহ, সেই মৰম চেনেহে এই মৰ্ত্যখনকে যে স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰিব তাকেই কবিতাটোত কবিয়ে দেখুৱাবলৈ চেষ্টা কৰিছে। অৰ্থাৎ কবিজনাই মানুহক শ্ৰেষ্ঠ হিচাপে কবিতাটোৰ যোগেদি প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছে। এতিয়া আমি প্ৰথমতে আহাচোন চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে অকণমান জানি লওঁ। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম তথা মৃত্যু ইয়াতে আছে, তোমালোকে দেখিছা। 1867 চনত তেখেতৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল 1938 চনত। তেখেতৰ জন্ম হয় 1867 চনৰ তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান নামৰ ঠাইটুকুৰাত আৰু তেখেতৰ পিতৃৰ নাম হৈছে হৰিবিলাস আগৰৱালা আৰু মাতৃৰ নাম মলমা। চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতাত কলেজীয়া শিক্ষা লাভ কৰি থাকোঁতে তেওঁ কি হয় BA পৰীক্ষা নিদি ব্যৱসায়তহে মনোযোগ দিয়ে আৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সহযোগিতাত 1889 চনত জোনাকী নামৰ এখন আলোচনী উলিয়ায় আৰু আলোচনীখনৰ প্ৰথম দুটা সংখ্যাৰ তেওঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। এইজনা চন্দ্ৰকুমাৰ আগৰৱালাক ৰোমান্টিক যুগৰ এজন অন্যতম শ্ৰেষ্ঠ কবি হিচাপে আখ্যা দিয়া হয়। গম পাইছানে? এখেত হৈছে ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত কবিতা পুথি হৈছে প্ৰতিমা আৰু বীণবৰাগী। মনত থবা, প্ৰতিমা আৰু বীণবৰাগী। প্ৰতিমাৰ চন 1914 চন আৰু বীণবৰাগীৰ 1923 চন। তেখেতে কেইবাখনো কাকত আলোচনী সম্পাদনাও কৰিছিলে। তেখেতৰ সম্পাদিত কাকত আলোচনী হ'ল জোনাকী, সাদিনীয়া অসমীয়া, এইকেইখন। আৰু আমি ইতিমধ্যে পাই আহিছোঁ তেখেতৰ মৃত্যু হয় কেতিয়া? 1938 চনত। এই আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে থুলমূল এটা চমু পৰিচয়। আহাচোন এতিয়া আমি কবিতাটোলৈ মন কৰোঁ। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আচলতে প্ৰকৃতপক্ষে তেখেত পৃথিৱীৰ মানুহৰ প্ৰতি খুব আস্থাশীল। তেওঁ গভীৰভাৱে মানুহৰ প্ৰতি আস্থা আছে। সেয়ে এই মানৱ বন্দনা কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱতাবাদৰ আধাৰত ৰচিত এটি সাৰ্থক ৰোমান্টিক কবিতা বুলি আখ্যা দিয়া হয়। আহাচোন কবিতাটোলৈ মন কৰোঁ। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। ইয়াত কবিয়ে কৈছে যে এই পৃথিৱীখনলৈ অহৰহ নিতৌ মানুহ আহিছে, মানুহ গৈও আছে। মানুহক
মায়া লগা জীৱ বুলি কবিয়ে তুলনা কৰিছে। মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়, যিখন পৃথিৱীলৈ মানুহৰ সুতৰ অন্তই কেতিয়াও নহয়, আহিছে গৈছে, সেই মানুহৰ অন্ত নাইকিয়া পৃথিৱীখনক মৰত বুলি কবিয়ে ক'ব নিবিচাৰে। যিখন পৃথিৱীত অনন্তকালৰ পৰা মানুহৰ অহা যোৱা এক দৈনন্দিন পৰিঘটনা হিচাপে ঘটি আছে, সেই পৃথিৱীখন কিয় মৰত? কবিৰ মনত সেইটো এটা প্ৰশ্ন। তেওঁ কেতিয়াও মৰত বুলি ক'ব খোজা নাই। মৰত মানে হৈছে মৰ্ত্যলোক, গম পাইছানে? সেই মৰত বুলি কবিয়ে পৃথিৱীখনক ক'ব বিচৰা নাই। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। ইয়াত কবিয়ে কৈছে যে যিকেইদিনৰ কাৰণে তুমি পৃথিৱীলৈ আহিছা, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে। যি মানৱ জন্ম লৈ তুমি এই পৃথিৱীলৈ আহিছা, সেই মানৱ হৈ পেলাই তুমি মানৱী কৰম কৰি যোৱা, কৰ্ম কৰা, মানুহৰ বাবে কৰ্ম কৰা। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। আচলতে মানুহৰ ধৰম যে মৰমতে, মৰমতহে মানুহৰ ধৰ্ম, গম পাইছানে? সেই কথা কবিয়ে কৈছে যে যিকেইদিনৰ বাবে এই পৃথিৱীলৈ মানুহ আহে, সেইকেইদিন মানুহে মানুহৰ সেৱা কৰিব লাগে। প্ৰকৃততে মানুহে মানুহৰ সেৱা কৰাটোহে মানুহৰ ধৰ্ম। সেয়ে কবিয়ে কৈছে যে মানুহৰকে কাম কৰি, মানুহৰ বাবে কাম কৰি মানৱী জনম সাৰ্থক কৰা বুলি কবিয়ে কবিতাটোৰ যোগেদি মানুহ শ্ৰেণীখিনিক কৈছে। অৰ্থাৎ তেওঁ কৈছে যে মানুহে মানুহক মৰম কৰিব জানিলেই প্ৰকৃত মানৱ ধৰ্ম ৰক্ষা হ'ব। সেয়ে কবিয়ে মানৱৰ বাবে কৰ্ম কৰিবলৈ কৈছে। মানুহেই লগ, মানুহেই হং, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ। কি কৈছে শুনাচোন? মানুহেই লগ, মানুহেই হং, মানুহৰ লগ মানুহেই, আৰু মানুহেই মানুহৰ সংগ বুলি কবিয়ে কৈছে। মানুহেই পৰাৎপৰ, পৰাৎপৰ শব্দটোৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, অতিকৈ শ্ৰেষ্ঠ। সেইকাৰণে কৈছে যে মানুহেই এই পৃথিৱীখনত, মানুহেই লগ, মানুহেই সংগ, আৰু মানুহেই শ্ৰেষ্ঠ। এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ, আৰু এই পৃথিৱীখনেই কি হৈছে? স্বৰ্গতকৈও আপোন, মানুহৰ নিজৰ ঘৰ, মানুহৰ এখন নিজৰ ঠাই এখন, আৰু এইখন স্বৰ্গতকৈও অধিক বুলি কৈছে। মানুহৰ নিজৰ ঘৰ এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাই বুলি কবিয়ে বুজাবলৈ গৈছে। শেষত কবিয়ে কৈছে মানুহেই দেৱ, মানুহে হেৱ, মানুহ বিনে নাই কেও, কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱ দেৱ। কবিয়ে কি কৈছে? মানুহেই দেৱ, মানুহে হেৱ, মানুহেই দেৱতা, মানুহেই সেৱাৰ যোগ্য, মানুহ বিনে আন কোনোৱেই নাই, সকলো মানুহেই। অৰ্থাৎ কবিয়ে কৈছে যে মানুহেই প্ৰকৃত দেৱতা, শ্ৰেষ্ঠ দেৱতা, গতিকে মানুহেই সেৱাৰ যোগ্য। কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱ দেৱ। কবিয়ে সেইকাৰণে কৈছে যে পাদ্য অৰ্ঘলৈ মানুহকহে পূজা কৰা, মানুহেই শ্ৰেষ্ঠ দেৱতা। পাদ্য আৰু অৰ্ঘ, পাদ্য হৈছে কি? ভৰি ধুবলৈ দিয়া পানী, আৰু অৰ্ঘ হৈছে পূজা কৰিবলৈ যে যিবোৰ সামগ্ৰী উপকৰণৰ প্ৰয়োজন হয়, সেইবিলাকক অৰ্ঘ্য বুলি কোৱা হয়। সেইকাৰণে কৈছে যে পূজাৰ উপকৰণ তথা ভৰি ধোৱা পানী লৈ মানুহক পূজা কৰা, কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱ দেৱ। এই পৃথিৱীখনৰ বাহিৰে শ্ৰেষ্ঠ দেৱতা আন কতো নাই, জয় মানৱ দেৱ বুলি মানুহৰ জয়গান গোৱা। কবিতাটো ইমান সুন্দৰ, কবিতাটো ইমানতে শেষ হ'ল। কবিতাটোত প্ৰকৃতপক্ষে কি ক'বলৈ বিচাৰিছে তোমালোকে নিশ্চয় বুজি পাইছা, যে মানুহক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ কৈ কবিয়ে এই সুন্দৰ কবিতাটো মানৱতাবাদৰ
আধাৰত ৰচি উলিয়াইছে। কবিতাটোত প্ৰকৃততে কৈছে যে এই পৃথিৱীখন স্বৰ্গতকৈও অধিক এখন সুখৰ ঠাই হ'ব পাৰিব যদিহে ইয়াত মানুহেই মানুহৰ বাবে কৰ্ম কৰি যায়, মানুহেই মানুহক সেৱা কৰে। অৰ্থাৎ মানৱতাবাদ যদি জীয়াই থাকে তেনেহ'লে এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাই হ'ব, কাৰণ এই পৃথিৱীখনেই মানুহৰ নিজা ঘৰ। সেইকাৰণে কবিয়ে মানুহক মানুহৰ বাবে পূজা কৰিবলৈ কৈছে, সেৱা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কবিয়ে অনুৰোধ কৰিছে। জয় জয় মানৱদেৱ বুলি কবিয়ে মানুহৰ জয়গান গাইছে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।